নমস্কাৰ বন্ধুসকল আকৌ এটা নতুন ভিডিও লৈ নতুন কইনৰ বিষয়ে কথা পাতিবলৈ আপোনালোকৰ সন্মুখত আহিলো আজি এই ভিডিওটোত মই কথা পাতিবলৈ গৈ আছো 5 টকা এটা কমেমোৰেটিভ কইনৰ বিষয়ে এই কইনটো যোনটো মই কইন হাতত লৈ আছো এটো হল আচাৰ্য তুলসী বাৰ্থ সেন্টিনাৰী 1914 ৰ পৰা 2013 ৰ ভিতৰত তেখৰ জীৱনকালৰ ওপৰত ওলোৱা এটো কইন হয় 2014 ত গভৰ্নমেন্ট অফ ইন্ডিয়া ইস্যু কৰিছিলে এই কইনটো এটা নিকেল ব্ৰাছ কইন হয় এই কইনটো এটা কমন কইন হয় বন্ধুসকল এটো এটা কমন কইন আৰু মই আজি এই ভিডিওটো বনোৱা উদ্দেশ্যটো হ'ল যে ভাৰতৰ 4টা মিনিটতে মিন্টেজ হোৱা আচাৰ্য তুলসীৰ কইনটোৰ এটা মিনিটৰ কইন স্কেয়াৰ্স ক্যাটেগৰীলৈ গৈছে সেই কাৰণে মই ভাবিলো আপোনালোককো জনাও আৰু আপোনালোকে যদি এনেকুৱা কইন 8 মিনিটৰ আছে যোনটো মই ক'বলৈ গৈ আছো তেতিয়া হলে আপোনালোকে কালেকশন কৰিব পাৰে কাৰণ অনাগত দিনত এই কইনটোৰ ভ্যালু বহুত বাঢ়িব আজি তাৰিখত খুব বেছি ভ্যালু নহয় ষ্টিল এটো এটা যেহেতু স্কেয়াৰ্সলৈ গৈছে স্কেয়াৰ্সৰ পৰা ৰেয়াৰ হ'বলৈ বেছি টাইম নালাগে বন্ধুসকল এতিয়া এই কইনটোৰ বিষয়ে আমি ডিটেইলছত কথা পাতো এটো এটা কমেমোৰেটিভ 5 টকা কইন হয় আচাৰ্য তুলসী বাৰ্থ সেন্টিনাৰী তলত লিখা আছে ইংৰাজীত আৰু ওপৰত হিন্দীত লিখা আছে তো এই কইনটো মাজত আপোনালোকে দেখা পাব যোনটো আমি এটো ৰিভাৰ্স সাইড বুলি কওঁ আচাৰ্য তুলসীৰ তেখেতৰ পোৰ্ট্ৰেটটো আছে তেখেতৰ ফটোখন আছে আৰু আমি যদি ইয়াৰ ওভাৰ সাইডে চাও ইয়াত আমি অশোকা লাইন ক্যাপিটাল তলত চেণ্টাৰ মেজেতে रुपी सिम्बल और 5 टका लेफ्टत हिंदीत भारत राइटत इंडिया लिखा আছে एटू मोर हातत जोंटू कॉइन आपलोके দেখা পাইছে कॉइन কিটা मोर यूएनसी कंडीशनर कॉइन হয় আৰু यूएनसी कंडीशनर कॉइने কালেকশন কৰিব লাগে তাৰ ভ্যালুটো খুব সোনকালে গ্ৰো হয় বন্ধুসকল আজি এই ভিডিওটোৰ যদি মই ফিচাৰ্স টু চাও স্পেসিফিকেশন টু 2014 সনত ইস্যু কৰা এই কইনটো এটা নিকেল ব্ৰাছ কইন হয় আৰু ইয়াৰ weight টো যদি আমি চাও এটা 6 গ্ৰাম ওজনৰ কইন হয় সাইজ টো যোনটো ডায়ামিটাৰ 23 mm ৰ হয় আৰু শেপ টো হৈ গল সাৰ্কুলাৰ আপোনালোকে দেখা পাইছে গোলাকাৰৰ কইন হয় আৰু ইয়াৰ যদি আমি থিকনেস টো চাও এটো 1.90 mm ৰ এটা থিকনেস কইন হয় আৰু যদি আমি ইয়াৰ এজ টো চাও যোনটো এটো 3 নম্বৰ পিঠি বুলি কয় কইনৰ এটো এটা পিঠি আৰু 3 নম্বৰ কইনটোৰ পিঠি বুলি কলে আমি এজ টো কও এটো এটা ৰেডেড এজ কইন হয় বন্ধুসকল ভাৰতৰ 4টা মিনিটতে মিন্টেজ হোৱা এই কইনটো হায়দ্ৰাবাদ মিন্টৰ কইনটো যোনটো মই ক'বলৈ গৈ আছো এটা স্কেয়াৰ্স ক্যাটেগৰী কইন হয় হায়দ্ৰাবাদ মিন্ট মানে মিন্টৰ বিষয়ে যদি আপোনালোকে নাজানে বন্ধুসকল মোৰ আগৰ কিছুমান ভিডিও আছে আপোনালোকে চাব মিন্ট মাৰ্কটো সদায় চৰৰ তলত থাকে আমাৰ ভাৰতৰ 4টা মিন্ট আছে 4টা মিন্টৰে মিন্ট মাৰ্ক বেলেগ বেলেগ তো এটো হায়দ্ৰাবাদ মিন্টৰ কইন হয় হায়দ্ৰাবাদ মিন্ট মানে সদায় চনৰ তলত এটা ষ্টাৰ মাৰ্ক থাকে আমি হেতু হায়দ্ৰাবাদ মিন্টৰ বুলি কওঁ বন্ধুসকল হায়দ্ৰাবাদ মিন্টৰ কইনটো এটা স্কেয়াৰ্স কইন হয় ইয়াৰ মিনিমাম ভ্যালুটো যদি আমি চাও এটো আপুনি 10 টকাত পাব ইউএনসি ফাইন কন্ডিশনত আৰু ইউএনসি কন্ডিশনত আজি তাৰিখত 30 টকা লেকে ইয়াৰ ভ্যালু উঠি গৈছে হয় বন্ধুসকল এটা কমন কইন আছিল কেইদিনমান আগত 5 টকা 10 টকা হাৰ্ডলি হয় কালেক্টৰছৰে বিক্ৰী কৰে কিন্তু আজি তাৰিখত 30 रुपीस ইয়াৰ ইউএনসি কন্ডিশনৰ প্ৰাইস হৈছেগে হায়দ্ৰাবাদ মিন্টৰ আৰু বাকি মিন্ট কিটা যেটো নয়ডা কলকাতা আৰু বম্বে হেকিটা এটা কমন কইন হয় ইয়াৰ মাজতে মই কথা এটা কওঁ বম্বে মিন্টৰ কইনত আমি কিছুমান লাইন ভ্যাৰাইটি দেখা পাও দুটা ভেৰিয়েন্টত আহে আপোনালোকে ওভাৰ সাইডে যোনটো লাইন ক্যাপিটাল আপোনালোকে দেখা পাইছে এই লাইন ক্যাপিটালটো ডাঙৰ লাইন থাকে লাৰ্জ লাইন আৰু এটা স্মল লাইন আছে এটো আপুনি দেখা পাব মুম্বাই মিন্টত ভেৰিয়েন্ট এটা তো বন্ধুসকল হেতু এটা কমন কইন হয় ইমান আনকমন নহয় কিন্তু ভেৰিয়েন্টৰ বিষয়ে মই আপোনালোকক জনালো আজি তাৰিখত যদি আপোনালোকে কালেকশন কৰিব বিচাৰিছে তেতিয়ালা আচাৰ্য তুলসীৰ হায়দ্ৰাবাদ মিন্টৰ কইনটো আপোনালোকে কালেকশন কৰিব পাৰে বন্ধুসকল যেহেতু মই অলৰেডি আপোনাক জনালো 4টা মিনিটতে মিন্টেজ হোৱা কইন বাকি কিটা কমন কইন হয় অকল হায়দ্ৰাবাদ মিন্টৰ কইনটো স্কেয়াৰ্স ক্যাটেগৰী কইন হয় বন্ধুসকল মই ইয়াৰ প্ৰাইসটো কলো ম্যাক্সিমাম ইউএনসি কন্ডিশনত 30 रुपीस হয় তো এটো যদি আপোনালোকে বিচাৰিলে এটো পাব এনেকুৱা নহয় খুব কালেক্টৰছ হাততে পাব এটুকা বিচাৰিলে আপোনালোকে কইন পাব আৰু নিকেল ব্ৰাছৰ কইনটো পটককে বেয়া হৈ নাযায় ইয়াৰ কন্ডিশনবোৰ ভালে থাকে তো আপোনালোকে কালেকশন কৰিব পাৰে বন্ধুসকল আজি ভিডিওটো কেনেকুৱা লাগিলে নিশ্চয় জনাব সৰু এটা ভিডিও বনালো এটা ইনফৰ্মেটিভ ভিডিও আছিল নতুন কালেক্টৰছ সকলৰ কাৰণে খুব ভাল কাৰণ আৰম্ভণিতে খুব দামী কইন কিনিবলে অসুবিধাও পায় তো এনেকুৱা কিছুমান কইনছ আপোনালোকে আজি কালেকশন কৰক 10 বছৰ পিছত দেখিব ইয়াৰ ভ্যালুটো বহুত হৈ যাব তো বন্ধুসকল আজি ভিডিওটো যদি অকমান ভাল পাইছে কাইন্ডলি এটা লাইক কৰিব যদি খুব বেছি ভাল পাইছে শেয়াৰ কৰিব আৰু যদি আপোনালোক প্ৰথমবাৰৰ কাৰণে চাইছে আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই এনেকুৱা কিছুমান ইনফৰ্মেটিভ ভিডিও আনি থাকো আজিলৈ ইমানে বন্ধুসকল ধন্যবাদ